আপোনালোকে মোৰ পিছপিনে যিটো কয়লা দেখিছে এই কয়লাটো মানে একদম নম্বৰ 1 কয়লা আৰু এই কয়লাটো মানে ক'তে বিচাৰি ল'বলৈ বিচাৰি নাপায় একদম পুৰা মানে অৰিজিনেল কয়লা হয় আপোনালোকে মোৰ পিছপিনে যিবোৰ মেচিন দেখিছে এই মেচিনবোৰ মানে আগতে মানে কয়লা খানিত মানে ইউজ কৰিছিল আৰু ইংৰাজৰ দিনৰ হয় পইচা আপোনাৰ চব বিভিন্ন ধৰণৰ পইচা আছে মানে একদম চব মানে ইংৰাজৰ দিনৰ পইচা হয় তো মই আজি বোলে দেখাম কয়লা কেনেকৈ খান্দিছিল কেনেকৈ আনিছিল কি আপোনালোকে এইটো জেড দেখাম চাব পাৰে এইবোৰ কয়লা দেখিছে চব বিভিন্ন ধৰণৰ মানে বগা কয়লা চব মানে বিভিন্ন ধৰণৰ কয়লাও আছে হেল্ল' গুড মৰ্ণিং মানে আজি মানে আমি মাঘেৰিটালৈ যাব লৈছোঁ মোৰ লগত সূৰ্য আছে এইপিনে সৌৰভ কাই এইপিনে মনোজ ভাই আছে তাৰপৰা দাদা এজন আছে তাৰপৰা আমি এতিয়া গৈ আছোঁ মাঘেৰিটাত মানে আজিলৈকে যোৱা নাই আজি ফাৰ্ষ্ট টাইম যাম যিহেতু ৰাস্তা চিনি নাপাওঁ সেইকাৰণে আমি এতিয়া সৌৰভ কাকৰ লগত লৈ লৈছোঁ আজি যাম মানে আমি দেখাম কিবা কিবি কয়লা খান্দি পিনে যাম নেকি তো দেখাম বোলক ভালকৈ ভিডিঅ'টো চাই থাকিব এতিয়া তেনেকৈ গাড়ীত উঠোঁ আৰু গৈ থাকোঁ তো আমি অকল নিজে ভাত চাত খাই আহিলে নহ'ব যিহেতু মানে গাড়ীটো মানে তেল ভৰাব লাগিব সেইকাৰণে আমি এতিয়া ডিপুলৈ আহিলোঁ মানে তেল ভৰাবলৈ দিছোঁ তাৰপৰা টেংকি ফুল কৰিবা নেকি কৰিব লাগিব উপায়টো নাই আমি নিজে নাখালেও গাড়ীখনক খুৱাবই লাগিব কাৰণ ঘূৰিটো আছোঁ তাৰপৰা এতিয়া আমি গৈ থাকোঁ ধুনীয়াকৈ তাত লগ পাম তো এইপিনে চাব পাৰে লিখা যায় কুল হেৰিটেজ পাৰ্ক এণ্ড মিউজিয়াম কয়লা মিউজিয়ামৰ ভিতৰত সোমাই গৈছোঁ আৰু পোন প্ৰথমে সোমাই আহি আমি পিনে দেখিলোঁ ইঞ্জিন দুটা আছে তো এই ইঞ্জিনকেইটা মানে আগতে মানে মানুহ আৰু কিবা কিবি মানে বস্তু যিটো মানে লাগতিয়াল বস্তু মানে অনা হৈছিলে কিন্তু এই মেচিনকেইটা মানে পূৰা অৰিজিনেল হয় আৰু এই মেচিনকেইটা মানে বাহিৰৰ পৰা অনা হয় আমাৰ ইয়াত মানে অসমৰ বস্তু একো নাই মানে চব ইয়াত যিমান বস্তু আছে চব বাহিৰৰ হয় আৰু চব মানে অৰিজিনেল বস্তু হয় তো এইপিনে চাব পাৰে ধুনীয়াকৈ আপোনাক দেখাছোঁ আৰু সেই আগত মানে কয়লাও আছে যিহেতু অৰিজিনেল কয়লা আপোনাক জুম কৰি চাব পাৰে এই কয়লাখিনি অৰিজিনেল একদম ওচৰৰ পৰা দেখামগৈ আপোনালোকক এতিয়া এই ইঞ্জিনকেইটা মানে আজিকালি এতিয়া ডেট হৈ আছে এতিয়া মানে কাম নকৰে কিন্তু অৰিজিনেল ইঞ্জিন হয় এইফালে চাব পাৰে কয়লা খান্দিবলৈ মানে এনেকৈ ড্ৰেছ চেছ পিন্ধি গৈছিলে আগতে তো এইপিনে ধুনীয়াকৈ এটা বনাই থৈছে মানে আপোনালোকৰ মূৰ্তি তো ভালকৈ চোৱাক মই মানে জুম কৰি দেখাই দিছোঁ এই আপোনাৰ দেখিছে এইপিনে ইমান ডাঙৰ এটা জেনেৰেটৰ আছে এই জেনেৰেটৰটো মানে আগতে কাম কৰিছিলে এতিয়া কিন্তু কাম নকৰে এইটো ডেট হৈ গ'ল এতিয়া তো এই জেনেৰেটৰ চাব ইমান ডাঙৰ আজিকালিতো জেনেৰেটৰবোৰ সৰু হৈ গৈছে কিন্তু এই জেনেৰেটৰ বহুত ডাঙৰ হয় আৰু এইটো মানে বাহিৰৰ পৰা অনা হৈছিলে আপোনালোকে মোৰ পিছপিনে যিটো কয়লা দেখিছে এই কয়লাটো মানে অৰিজিনেল হয় আৰু মানে একদম নম্বৰ 1 কয়লা এই কয়লাটো নিচিনা মানে ক'তো পাবলৈ নাই আৰু পুৰা মানে অৰিজিনেল কয়লা আৰু এই কয়লাটো মানে চুবলৈ মানে মনা কৰিছে এই গাড়ীখন মানে ব্ৰিটিছৰ জামানাৰ গাড়ী হয় আৰু এই গাড়ীখন মানে কুইনে ব্যৱহাৰ কৰিছিলে আৰু আপোনালোকে দেখিব পাৰে এইপিনে এটা মেচিন আছে এই মেচিনটো মানে আগতে মানে ইয়াত মানে টিং বনোৱা আছে যিহেতু আপোনালোকে দেখিব পাৰে এইবোৰ যিবোৰ টিং আছে এই টিংবোৰ মানে এনেকুৱা মেচিনত বনোৱা হৈছিলে আগৰ দিনত আপোনালোকে যিটো মানে মোৰ আগতে এই দুটা মেচিন দেখিছে ডাঙৰ এইকেইটা মানে হৈছে মানে মেইন চুইচ আৰু মানে এই চুইচটো মানে তললৈ কৰিলে মানে অন হৈ যায় আৰু এইটো মানে হালধীয়া যিটো দেখিছে এইটো মানে কৰিলে মানে অফ হৈ যায় এইকেইটা হৈছে মানে মেইন চুইচ ইয়াত মানে যিবোৰ মেচিন আছে এই মেচিনবোৰ ক'ৰ পৰা অনা হৈছে দাদা সব একচুৱেলি হেমত এয়াৰটি কোম্পানী আছিলে হেমত যিমানবিলাক সামগ্ৰী লণ্ডন USA হলেণ্ড আৰু কলিফৰ্ণিয়াৰ হয় গোটেইকেইটা ইয়াত মানে মেচিন যিমানবোৰ মেচিন আছে আমাৰ চব মানে বাহিৰৰ পৰা অহা হয় আৰু এই মেচিনটো কি কাম কৰে এইটো ট্ৰান্সফৰ্মাৰ হয় ন কওক ট্ৰান্সফৰ্মাৰ হয় ইয়াত মানে ইয়াৰ পৰা মানে কাৰেণ্ট গৈছিলে হয় তো আপোনালোকে মোৰ পিছপিনে যিবোৰ মেচিন দেখিছে এই মেচিনবোৰ মানে শ্লিপিং মেচিন ন দাদা এই শ্লিপিং মেচিন এইবোৰ মানে আণ্ডাৰগ্ৰাউণ্ডত মানে ব্যৱহাৰ কৰা হৈছিলে আপুনি ধুনীয়াকৈ চাব পাৰে এইকেইটা চক তো আপোনালোকে মানে মোৰ পিছপিনে যোনটো এই মেচিনটো দেখিছে এই মেচিনটো মানে এই গুফাটোৰ ভিতৰৰ পৰা মানে আণ্ডাৰগ্ৰাউণ্ডটোৰ ভিতৰৰ পৰা সেই যোনবোৰ মানে কুল টাৰ দেখিছে এইবোৰ মানে যোনবোৰ আছে এইবোৰ মানে এনেকৈ কিনে চিৰি পাই এনেকৈ টানি আনি কিনে এই মেচিনটোৱে মানে টানি আনে মানে আমি মানে এতিয়া যোনটো জেগাত আছে এইটো মানে যি আছে মানে ইয়াত মানে কয়লা কেনেদৰে খান্দে ইয়াত মানে কয়লা ওলাইছিলে তো ইয়াত মানে চব আছে আমাৰ এতিয়া কৈ দিয়কচোন ইয়াত হয় এইটো আমাৰ দুই প্ৰকাৰে আমি কয়লা উৎপাদন কৰিছিলোঁ আগতে এতিয়াতো সম্পূৰ্ণকৈ আণ্ডাৰগ্ৰাউণ্ড বন্ধ হৈ আছে বৰ্তমান যিবিলাক মাইন্স আছে কাষ্ট হয় ইয়াত আমি ইণ্ডিকেট কৰিছোঁ যে কি ধৰণে ইয়াত কয়লাখিনি ওলোৱা হয় প্ৰথমে সেই টপ চইল হয় ওপৰ পাহাৰ তাৰ মাজে মাজে যিবিলাক আপুনি কজলা ৰঙৰ দেখিছে সেইটো ক'ল চেল বুলি কয় আৰু যিবিলাক কলা সেইটো প্ৰকৃতিতে কয়লা এইবোৰ দেখিছোঁ সেইটো পাহাৰৰ ওপৰ আৰু ইয়াত মানে এইবোৰ খান্দি মানে গাঁত হৈ গৈছে আৰু এইবোৰ ৰাস্তা হয় মানে ন গাড়ীবোৰ যোনবোৰ চলি আছে ৰাস্তা তাৰপৰা এনেকৈ কিনে ৰাস্তা পিনে ওলাই যায় আৰু এইপিনে ট্ৰেইনো আছে তো হয় ইয়াত মানে চব দেখাই দিয়া হৈছে কয়লা কেনেদৰে খন্দা হৈছিলে কি কৰা হৈছিলে ইয়াত মানে চব মানে দেখুৱাই দিয়া হৈছে তো মই এতিয়া সোমাইছোঁ কয়লাখিনিৰ ভিতৰত এইটো মানে ট্ৰেইন বুলিও কয় আৰু এইবিলাক যিটো দেখিছে এইবোৰ মানে চব কয়লা অনা হয় তো মই আজি বোলে দেখাম কয়লা কেনেকৈ খান্দিছিল কেনেকৈ আনিছিল কি আপোনালোকে এইটো জেড দেখাম আমি কয়লা খান্দি মানে গুফাটোৰ ভিতৰত সোমাই যাম এতিয়া আমি মানে যেতিয়া মানে সুৰুংগটোৰ ভিতৰত সোমাই গৈছোঁ তাত মানে ইমানে গৰম লাগিছিলে গোটেই মানে ঘামিও গ'লোঁ আৰু যিটো বৰষুণো দি আছে আৰু এই মেচিনটো যিটো মেচিন দেখিছে এই মেচিনটো ফালে মানে অক্সিজেন সোমাই যিহেতু মানে ভিতৰত কাম কৰি থাকে মানুহবোৰে মানে গৰমো লাগে অক্সিজেন নাপায় তো এইটো চাইডৰ পৰা মানে অক্সিজেন সোমাই যায় আৰু মানে আগত এটা জেগা আছে এই জেগাটো মানে দেখিছে এইপিনে সোমাই চাব পাৰে এই চাইডৰ পৰা মানে যিহেতু এইপিনে অক্সিজেন সেইটো চাইডৰ পৰা অক্সিজেন সোমাই আৰু এই চাইডৰ পৰা মানে অক্সিজেন ওলাই আহে তো সেইটোৱে মানে এইপিনে সোমাই এইপিনে ওলাই তো আগলৈও কিবা কিবি আছে আমি ধুনীয়াকৈ যাম আৰু এইটো চাইডৰ মানে বহুত ধুনীয়া মানে দলঙৰ নিচিনা এখন দেখিছোঁ এইপিনে সোমাই যাম মই দলঙৰ ওপৰত
আছোঁ ইয়াৰ তলত মানে ইমানে ডাঙৰ ডাঙৰ মাছ আছে আপোনালোকে চাব পাৰে জুম কৰি দিছোঁ ইয়াত মানে বহুত ডাঙৰ ডাঙৰ মানে মাছ আপুনি নেদেখিব পাৰে মানে এতিয়া ওলাই আছিলে কিন্তু এতিয়া দেখুৱাব নোৱাৰিছোঁ আপোনালোক তো আপোনালোকে চাব পাৰে এইপিনে চব ওলাই আছে বহুত ডাঙৰ ডাঙৰ মাছ মানে আমি দেখি মানে অবাক খাই গৈছোঁগৈ মানে ইয়াত মানে ৰখি আছিলোঁ মানে এতিয়া পিককৈ চকু গ'ল মানে ইমান ডাঙৰ ডাঙৰ মাছ ৱাও বহুত ডাঙৰ ডাঙৰ মানে মেইন মিউজিয়ামটোৰ ভিতৰত সোমাই যাম ইয়াত মানে যি হিষ্ট্ৰী আছে মানে যি বস্তু আছে মানে চব ইয়াত মানে আছে আপোনালোকে চাব পাৰে কয়লা আছে আপোনালোকে চাব পাৰে এইবোৰ কয়লা দেখিছে চব বিভিন্ন ধৰণৰ মানে বগা কয়লা মানে চব মানে বিভিন্ন ধৰণৰ কয়লাও আছে ইয়াত মানে ব্ৰিটিছৰ যিবোৰ মানে পুৰণা পুৰণা ডলাৰ আছে মানে চব মানে ডলাৰৰ পৰা মানে আদি কৰি চব মানে বিভিন্ন ধৰণৰ পইচা আছে আৰু কইনো আছে মুদ্ৰা চব মানে ইয়াত মানে আছে আৰু আপোনালোকে চাব পাৰে ইয়াতো আছে ধুনীয়াকৈ পুৰণা জামানা পইচা মোৰ পিছপিনে মানে যিমানবোৰ বস্তু দেখিছে এইবোৰ মানে চব মানে ইংৰাজৰ দিনৰ পুৰণা বস্তু আপোনালোকে চাব পাৰে টেলিফোন আৰু বহুতো বিভিন্ন ধৰণৰ বস্তু আছে ইয়াত আৰু এইফালে দেখিছে এইপিনে চব লেম্পবোৰ পুৰণা দিনৰ হয় আৰু এইপিনে কেমেৰা আছে বহুতো বিভিন্ন ধৰণৰ আজিকালি মানে কেমেৰাবোৰ বেলেগ আৰু আগৰ কেমেৰাবোৰ চব বহুতো বিভিন্ন ধৰণৰ বেলেগ বেলেগ হয় মোৰ পিছপিনে মানে যিমানবোৰ ইটা দেখিছে এইবোৰ মানে পুৰা মানে ব্ৰিটিছৰ দিনৰ ইটা হয় বিভিন্ন ধৰণৰ ইটা আছে মানে চাব পাৰে বেলেগ বেলেগ ধৰণৰ ইটা আছে মোৰ পিছপিনে মানে যিমানবোৰ বস্তু আছে এইবোৰ মানে ব্ৰিটিছৰ দিনৰ সামগ্ৰীৰ পৰা ড্ৰেছৰ পৰা আদি কৰি মানে সকলো ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আছে মানে চাব পাৰে মানে ব্ৰিটিছৰ দিনৰ মানে মেডেল পুৰস্কাৰ আদি মানে এইবোৰ মানে চব ইয়াত মানে সজাই থৈ দিছে ধুনীয়াকৈ তো মই এতিয়া মানে মিউজিয়াম পৰা ওলাই যাব লৈছিলোঁ কয়লা মিউজিয়াম এইপিনে মানে মোৰ মানে আমাৰ চাবুৱা মানে এগৰাকী মানে লগ পাই গৈছোঁ নামটো তোমাৰ কি আছিলে নামটো কৈ দিয়া আকৌ কেলে লাজ কৰিছা যে ইমানকৈ তো এতিয়া মই ইয়াৰ পৰা যামগৈ আৰু ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ যদি ভিডিঅ' চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ফেচবুকখনো ফ'ল' কৰি দিব তো ইয়াৰ পৰা যামগৈ আৰু এইপিনে কি হ'ল নামটো কৈ দিয়া আকৌ তোমাৰ কি হ'ল ইমান লাজ কৰিছা যে